বয়ন শিল্প আৰু তেজপুৰৰ এগৰাকী উদ্যমী মহিলা থলুৱা বয়ন শিল্পলৈ আহিছে অশনি সংকেত। পাটৰ নামত আন বিভিন্ন সূতাৰে বোৱা কাপোৰে অসমৰ পাটৰ কাপোৰলৈ আনিছে তীব্ৰ প্ৰত্যাহ্বান। তাতে সঁচা অৰ্থত থলুৱা বয়ন শিল্পৰে জড়িতসকলৰ বহুতেই বঞ্চিত হ'বলগীয়া হৈছে চৰকাৰী সাহায্য নতুবা ঋণৰ সুবিধাৰ পৰা। ইয়াৰ বিপৰীতে আনৰ বয়ন উদ্যোগলৈ আহি একপি ফটো উঠা লোকেও লাভ কৰে চৰকাৰী সাহায্য। তেজপুৰৰ এগৰাকী উদ্যমী মহিলাৰ আক্ষেপ এয়া। তেজপুৰ চহৰৰ ঘৰপৰা চুবুৰীত নিবেদিতা পাঠক নামৰ এগৰাকী উদ্যমী মহিলাই পৰিচালনা কৰি গৈছে এঞ্জেলিনাজ ইণ্ডাষ্ট্ৰী নামেৰে এক বয়ন উদ্যোগ। 2021ত মাত্ৰ এখন তাঁতৰ শালেৰে আৰম্ভ কৰিছিল এই ক্ষুদ্ৰ উদ্যোগটো। কোভিডকালীন সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ বৰ্তমান এই ক্ষুদ্ৰ উদ্যোগটোত তাঁতৰ শালৰ সংখ্যা 8খনলৈ বৃদ্ধি কৰে। তদুপৰি অভয়াপুৰীতো তেওঁৰ আন 3খন তাঁতশাল আছে। মুঠ 11জন শিপিনী জড়িত থকাৰ লগতে ইয়াৰে আনুষংগিক কামেৰে জড়িত হৈ আছে কেইবাটাও পৰিয়াল। পাট মুগা কাপোৰ বয়নত গুৰুত্ব আৰোপ কৰা নিবেদিতা পাঠকে কয়, কোনো ধৰণৰ চৰকাৰী সাহায্য নতুবা ঋণ অবিহনে এই কাম কৰি গৈছে তেওঁ। চৰকাৰী মেৰপেচৰ বাবেই তেওঁ চৰকাৰী সাহায্যৰ আশাও ত্যাগ কৰা বুলি প্ৰকাশ কৰে নিবেদিতা পাঠকে। উন্নত মানদণ্ডৰ কাপোৰ বোৱাত গুৰুত্ব আৰোপ কৰি আহিছে এইগৰাকী উদ্যমী মহিলাই। এঞ্জেলা চিল্ক ইণ্ডাষ্ট্ৰী হয় ইয়াৰ নামটো, আৰু এই শিল্পটো মই জড়িত হৈ আছোঁ আচলতে 2007 মানৰ পৰাই, কিন্তু তেজপুৰত মই 2021ৰ পৰা আৰম্ভ কৰিছোঁ। তাৰ আগতে মই মোৰ বঙাইগাঁওস্থিত মাহঁতৰ ঘৰৰ পৰাই চলাই আছিলোঁ, কিন্তু মই যেতিয়া ইয়ালৈ আহিলোঁ ইয়াত নিজৰ তত্ত্বাৱধানত কৰাটো খুবেই জৰুৰী। তাৰপিছত মই এখন শালেৰে ইয়াত আৰম্ভ কৰিছিলোঁ 2021 চনত। তেতিয়া লকডাউন খুব অসুবিধাৰ সৃষ্টি হ'ল, মানুহ আহে গৈ থাকে তেনেকৈ আমাৰ 1-1.5 বছৰ মানে এটা ফেজ গৈছে, আৰু এইটো সময়ত মানে মানুহো তেনেকৈ পোৱা নাছিলোঁ। আৰু তেজপুৰ এনেকুৱা এটা জেগা য'ত আহিবলৈ অকণমান, কাৰণ ইয়াত তেনেকুৱা ফেক্টৰী আচলতে নাই, চব মানুহে গমো নাপায়, আহিবও টান পায়। তেনেকৈ চলি লাষ্ট ইয়াৰৰ পৰা আমি ফুল প্লেজত 8খন শাল ইয়াত চলাই আছোঁ তেজপুৰত। আৰু বজাৰখন কেনেকুৱা পাইছে? বজাৰখন আমি ইয়াতে এতিয়া অনলাইনহে কৰোঁ। মোৰ নিজৰ ইয়াত ধৰি লওক বুটিক বা তেনেকুৱা ঘৰৰ পৰা আহি লৈ যোৱা মানুহ খুবেই কম। মই অনলাইনে কৰি আছোঁ। অনলাইনৰ বজাৰখন বাৰু কি ক'ম, এতিয়া আচলতে বজাৰ বুলি ক'বলৈ হ'লে বাহিৰৰ যিখিনি আমাৰ থলুৱা উদ্যোগটোলৈ এটা সংকেত, মানে বেয়া সংকেত এটা কঢ়িয়াই আনিছে। বাহিৰত অতি কম খৰচত, কম লেবাৰ চাৰ্জত মানুহে বস্তুখিনি বনাই আনে। ইয়াৰ কিন্তু এই কোৱালিটি নাপায়, এইটো কোৱালিটি কেতিয়াও নাপায়। কাৰণ এতিয়া কোৱালিটি বুলি ক'বলৈ হ'লে সূতাৰ বহুত সূতা ওলাইছে। যিবোৰ সূতা, কিছুমান সূতা আমিও তাৰমানে এতিয়া নামহে শুনিছোঁ, দেখাই নাই। আমি অত বছৰ কাম কৰিলোঁ, সেইবিলাক সূতা আমি ব্যৱহাৰ কৰি পোৱা নাই। মিক্স পাট, পলিপাট, এইবিলাক কি বস্তু, এইবিলাক আমি শুনাই নাছিলোঁ। আমি যেতিয়া কাম আৰম্ভ কৰিছিলোঁ আমি 4টা চিল্কৰ নাম জানো: এৰী সূতা, মুগা সূতা, টচ সূতা আৰু পাট সূতা, এইকেইটাই জানো। এইখিনি গৈ এতিয়া মিক্স পাট, পলিপাট বিভিন্ন ধৰণৰ ওলাইছে। পাটটো লগাই দিয়াৰ লগে লগে মানুহে ভাবে যে ইয়াত কিবা পাটৰে হয় চাগে, অকণমান কিবা। আপোনালোকৰ ইয়াত এতিয়া কোন সূতাৰ কাম? আমাৰ ইয়াতে মোৰ মুগা, পাট আৰু কটন এখন চলাই আছোঁ, আৰু বাকী টচ এনেকৈ চলাই আছোঁ। মেইনলি চিল্কৰ ওপৰতে কৰোঁ মই। আৰু অকণমান যিহেতু সূতা ক'ৰ পৰা? সূতাবিলাক মই আচলতে গুৱাহাটীৰ পৰাও আনো, শুৱালকুছিৰ পৰাও আনো। আমি ইয়াতে কুৰিয়াৰৰ থ্ৰুদি লৈ আহোঁ বস্তুখিনি। ৰ মেটেৰিয়েল ইয়াত একো নাপায়। মানে আমি যেতিয়া প্ৰথম শাল চলাইছোঁ, ইয়াত তাঁতশালৰ কাৰণে মানে এটা সৰু বস্তু ইয়াত পাবলৈ নাই। আমি গোটেইখিনি বাহিৰৰ পৰা আনিব লাগে। চ' সেই এটা কিমান পৰিয়াল জড়িত হৈ আছে? এতিয়া ইয়াত মোৰ 8খন আছে, আৰু মাহঁতৰ ঘৰত মোৰ 3খন চলি আছে। আৰু বাকী ধৰি লওক ইয়াৰ লগত জড়িত আৰু ধৰি লওক টেইলৰিং বা তেনেকুৱা মানুহ, সৰু সুৰা মানুহ জড়িত হৈ আছে বিভিন্ন ধৰণৰ। চ' ইয়াত মোৰ এতিয়া 8খন ভালদৰে চলি আছে। আপোনালোকে এই উদ্যোগৰ কাৰণে এতিয়া চৰকাৰী কিবা সাহায্য বা? চৰকাৰৰ পৰা আমি আচলতে একো সাহায্য পোৱাও নাই, আৰু আমি এপ্লাই কৰিলে নাপাওঁ আচলতে। সেইকাৰণে এতিয়া সেইটো চেপ্টাৰ আমি বাদেই দিলোঁ। তাৰমানে আমি একো নাপাওঁ। এতিয়া কিছুমান মানুহ আছে আমাৰ ইণ্ডাষ্ট্ৰী দেখাই পেলাই, ইয়াত 2খন ফটো দি পেলাই তেওঁলোকে চৰকাৰী সাহায্য পাই আছে। চ' সেইবিলাক প্ৰচেছ কেনেকৈ হয়, কি হয় আমিও নাজানো। ব্যুৰ' ৰিপৰ্ট, মহাজাতি ইনটু 24 লাইভ।